আমাৰ শ্ৰদ্ধাৰ দাদাই যিটো যন্ত্ৰ নিৰ্মাণ কৰিছে হাতীৰ পাছে পাছে বৈজ্ঞানিক পদ্ধতিৰে শব্দ প্ৰয়োগ কৰি যান্ত্ৰিকভাৱে সৃষ্টি কৰা পৃথিৱীৰ ভিতৰতে এইটো প্ৰথম যন্ত্ৰ। নমস্কাৰ দৰ্শকবৃন্দ, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল জোনাকৰ কথা পাতো হওক অনুষ্ঠানটিৰ এক বিশেষ খণ্ডলৈ। আজি আমাৰ সৈতে উপস্থিত আছে এনে এজন মহান ব্যক্তি যি ইতিমধ্যে এজন বৈজ্ঞানিক হোৱাৰ স্বীকৃতিপ্ৰাপ্তি লাভ কৰিছে। 2007 বৰ্ষতে প্ৰয়াত ৰাষ্ট্ৰপতি ডক্টৰ এপিজে আব্দুল কালামৰ দ্বাৰা তেওঁ ৰাষ্ট্ৰপতি পুৰস্কাৰ পুৰস্কৃত হৈছে। ইয়াৰ উপৰিও 2017 বৰ্ষত হাতীখেদা যন্ত্ৰ নিজে উদ্ভাৱন কৰি বিশেষ চৰ্চালৈ আহিছিল সেইজন ব্যক্তি। ঠিক একেদৰে এই লকডাউনৰ সময়তো তেওঁ এটা খুব সুন্দৰ বস্তু তেওঁ নিজেই তৈয়াৰ কৰি উলিয়াইছে, সৃষ্টি কৰিছে। ইয়াৰ সবিশেষ আমি পাতি যাম আমাৰ অনুষ্ঠানৰ মাজেদি। আমাৰ অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ আমিনুদ্দিন আহমেদ ডাঙৰীয়াদেৱ। দাদা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি যিহেতু 2007 বৰ্ষত প্ৰয়াত ৰাষ্ট্ৰপতি শ্ৰদ্ধাৰ ডক্টৰ এপিজে আব্দুল কালামৰ দ্বাৰা ৰাষ্ট্ৰপতি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল আৰু সেই পুৰস্কাৰ পৰা আমাৰ শিৱসাগৰেই নহয় অসমলৈও গৌৰৱ কৰি আনিছিল। কি আছিল সেই পুৰস্কাৰত, কি কাৰণে আপুনি লাভ কৰিছিল এই পুৰস্কাৰ, আমি আমাৰ দৰ্শকক জনাব বিচাৰিছোঁ আপোনাৰ যোগেদি। সেইটো পুৰস্কাৰটোৰ মূল বিষয়টো আছিলে আপোনাৰ চিকিউৰিটি এলাৰ্ম, আচলতে ডুৱেল চিকিউৰিটি এলাৰ্ম। সেই সময়ত মানে কি ONCত অকণমান থ্ৰেটেনিং এটা প্ৰব্লেম হৈছিলে যে পাহাৰীয়া অঞ্চলত NSCNৰ 15 আগষ্টৰ সময়ত মানে এটেকৰ এটা সম্ভাৱনা দেখিছিল। তেওঁলোকে ইমিডিয়েট এনেকুৱা এটা বস্তু লাগে যাতে তেওঁলোকৰ চিকিউৰিটি গাৰ্ডবোৰ য'ত য'ত তেওঁলোকে দবাই দিলে যে সিহঁতে গম পায়। তাৰপিছত মই গৈ তেওঁ বস্তুৰ ওপৰত চালোঁ, চাই পেলাই দেখিলোঁ তেওঁলোকে জেনেৰেটৰ যিটো মাত আছে তাত মানে মেইন মোৰ টাৰ্ণিং পইণ্টটো হ'ল বা ইম্পৰ্টেণ্ট বস্তু হ'ল যে যিজনে দবাব তেওঁ কনফাৰ্ম হ'বলৈ মোৰ মেছেজটো পাৰ লাগে। গতিকে সেই মেছেজটো কৰিবৰ কাৰণে কৰিলোঁ, তাতে উল্টা স্পীকাৰখন দিলোঁ, দুডাল ৱায়াৰতে লাইটটো জ্বলিব, পাৱাৰ চুইচিং হ'ব, প্লাছ তাতে আকৌ তেওঁলোকে গমো পাব যে মোৰ মেছেজটো এলাৰ্মটো বাজি যাব, তেওঁ গম পাব, প্লাছ চ'ৰ্চত মানে গম পাব যে কোনটো ছাইডৰ পৰা আহিছে, যাতে তাৰ ইনচাৰ্জেঞ্চি সময়ত তেওঁলোকে এলাৰ্মটো বাজিলেই নহ'ব, কোন দিশৰ পৰা শত্ৰু আহিছে সেইটো জানিব পাৰিব। সেই দুইটা দিশৰ পৰা এলাৰ্ম দিব পৰাৰ কাৰণে তাক ডুৱেল চিকিউৰিটি এলাৰ্ম দিয়া হ'ল। এইটো সাধাৰণতে মই তেতিয়া IIT থকা NIFত মই পেটেণ্টৰ কাৰণে দিছিলোঁ। প্ৰথম অৱস্থাত দেখিলোঁ বস্তুটো যেতিয়া আপোনাৰ DIG IG তেওঁলোকে সেই বস্তুটোৰ ওপৰত খুব ইম্পৰ্টেণ্ট দিছে, বস্তুটো চাব বিচাৰিছে, তেতিয়া দেখিলোঁ এইটো বস্তুটো মই এটা ভাল কিবা এটা বস্তু বনাইছোঁ, গতিকে পেটেণ্ট কৰা ভাল। পেটেণ্ট কৰিবৰ কাৰণে মই IIT লৈ গ'লোঁ। IIT লৈ তেওঁলোকে সেই সময়ত নেশ্যনেলৰ এটা এটা স্কুটনি চলি আছে, তেওঁলোকৰ আউট অফ 65,000 এণ্ট্ৰিৰ ভিতৰত মোৰতো ছেকেণ্ড পুৰস্কাৰ দিছিলে তেওঁলোকে। তেতিয়া প্ৰয়াত আব্দুল কালাম আজাদৰ মই দিল্লী পোচাক গেটত এইটোত ছেকেণ্ড প্ৰাইজ হিচাপে পাইছিলোঁ। আপুনি দিল্লীলৈ গৈ পেলাই সেই পুৰস্কাৰটো মানে ল'বলৈ সক্ষম হৈছিলে, তেতিয়া প্ৰয়াত ডক্টৰ এপিজে আব্দুল কালামৰ নিজৰ হাতেৰে প্ৰদান কৰিছিলে, হয় জানো? এনেই আপোনাৰ সেই সময়ত অনুভৱটো কেনেকুৱা আছিল যেতিয়া এজন ডক্টৰ এপিজে আব্দুল কালাম তেওঁ ৰাষ্ট্ৰপতিৰ পৰা নিজে এজন বৈজ্ঞানিক আছিলে? তেওঁৰ আগতে 2005 চনত মই তেখেতৰ IIM আহমদাবাদত মই এই NIFত লগ পাইছোঁ। তেতিয়া প্ৰায় 45 মিনিটমান হ'ব নাছিলোঁ। আৰু ডাঙৰ মানুহ যিমান ডাঙৰ তেওঁলোকৰ ব্যৱহাৰবোৰ সহজ হ'ল। সেই সময়ত তেওঁলোকৰ কথা পাতোঁতে এনেকুৱা লাগিছে মই সাধাৰণ মানুহৰ লগতে আছোঁ যেন। তেওঁলোকৰ কথাটো কমপ্লেক্সিটি নাই, হাঁহি মাতি মানে সাধাৰণ মানুহ সাধাৰণভাৱেই কথা পাতে। তেতিয়াৰ পৰা তেখেতৰ প্ৰতি এটা মোৰ এটা হেৰি হ'ল। তাৰপিছত মোৰ এটা আশা আছিল যাতে মই যদি তেখেতৰ হাতত কিবা এটা পুৰস্কাৰ পাওঁ মোৰ জীৱনত এটা স্মৃতি হিচাপে থাকিব, আৰু আল্লাহ কৰাত মই সেইটো এটা মোৰ আশা পূৰ্ণ হ'ল। আৰু সেইটো এটা মোৰ জীৱনৰ এটা ডাঙৰ এচিভমেণ্ট বা জীৱনৰ এটা ডাঙৰ এটা টাৰ্ণিং পইণ্ট এটা হ'ব পাৰে। ইয়াৰ পাছত আপুনি আপোনাৰ যিখিনি গৱেষণা আছে বিভিন্ন ক্ষেত্ৰত আপুনিতো কৰি গৈছে, হয়তো আমি নাজানো বা আমাৰ ৰাইজে হয়তো নাজানে কথাটো ভালদৰে, বহুত কম সংখ্যক মানুহে আপোনাক শিৱসাগৰত এতিয়াও বহুত মানুহ জানিবলৈ বাকী আছে। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকাও তেওঁলোকে মাজে মাজে আপোনালোকৰ ওচৰলৈ গৈছে, তেওঁলোকে যথেষ্টখিনি আপোনাক কৰিছে, আমি দেখা পাইছোঁ। চৰকাৰৰ ফালৰ পৰা তেনেকুৱা সা সুবিধা যদি আপুনি প্ৰয়োজন বোধ কৰে, আপুনি যদি প্ৰয়োজনীয়তা তেওঁলোকক কেতিয়াবা আহ্বান জনাইছে যে মই এনেকুৱা এটা বস্তু ব্যৱহাৰ কৰিব বিচাৰিছোঁ বা সৃষ্টি কৰিব বিচাৰিছোঁ, এনেকুৱা সা সুবিধা কিবা আপোনালোকে লাভ কৰিছে? মই যিমানখিনি সা সুবিধা পাইছোঁ নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যনৰ পৰাই তেওঁলোকে দিছে, অসম চৰকাৰৰ পৰা তেওঁলোকে দিয়া নাই। এতিয়া তেওঁলোকে দিয়া নাই মানে কি, ধৰি লওক মাজতে এবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিলে দিম বুলি কিবা আপোনাৰ পইচা এটা, কিন্তু পিছত মই 3 বছৰমান দৌৰা কৰাৰ পিছতো শেষত মোক নিদিলে, বেলেগে পালে মই নাপালোঁ। তাৰপিছত মই আশা বাদ দিলোঁ, চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰে কিবা দিব বুলি মই এটা আশা নাই কৰা। ঠিক আছে। এই 2007 পৰা 2017লৈকে এটা 10 বছৰীয়া গেপ, 2017ত পুনৰ আপুনি
হাতী খেদা এটা যন্ত্ৰ নিৰ্মাণ কৰিলে নিজে তাৰ আগতো কেইবাটা বছৰ বনাইছোঁ। তাৰ আগৰখিনিত কি আছে আমি সেইখিনি জানিব বিচাৰিছোঁ আচলতে। তাৰপিছত মই হেৰি বনাইছিলোঁ আপোনাৰ এইটো ৰেলৱে ইনফ্ৰাৰেড ছিগনেল ছিষ্টেম ডেভেলপ কৰিছিলোঁ। তাৰপিছত আপোনাৰ ধৰি লওক পানীত মটৰচাইকেল চলোৱাৰ পৰা নাও বনাইছিলোঁ। আপুনি পাইছিলে পানীত মটৰচাইকেলখন ফিট কৰি পেলাই নাওখন চলাই পানীত আমি ব্ৰহ্মপুত্ৰতো আপাৰ হৈছিলোঁ। সেইটো বনাই বানপানী সময়ত ইমিডিয়েট ৰেস্কিউৰ কাৰণে ধৰি লওক কিবা ফচি গৈছে আপুনি কলৰ ভুৰু এখন বনাই পেলাই যাওঁতে বহুত কষ্ট হয়। গতিকে যদি আপুনি ঘৰত মটৰচাইকেলখন আছে ভুৰুখনত যদি ফিট কৰি লৈ আপুনি স্পীডত যাক তাক আপুনি ৰিকভাৰী মানে ৰেস্কিউ কৰিব পাৰিব। এইটো আশা এটা বনাইছিলোঁ। আৰু বিশেষ কিবা উল্লেখনীয় এনেই তাৰপিছত আৰু দুই হেৰি আছে আপোনাৰ ধৰক ইলেক্ট্ৰমেগনেটিক প্ৰজেক্টাইল বনাইছিলোঁ, যিটো মই DRDO চাইণ্টিষ্টক তেওঁলোকে সেইটো দিয়া হ'ল। তাৰপিছত এতিয়া ধৰি লওক হাতী খেদা যন্ত্ৰটো বনাইছোঁ। ধৰি লওক হাতী আৰু বান্দৰ দুয়োটাই খেদিবলৈ সক্ষম হৈছোঁ। হাতী খেদা যন্ত্ৰটো আমি দেখিছোঁ সংবাদ মাধ্যমত, বহুবাৰ দেখিছোঁ। বিশেষকৈ বনৰীয়া হাতীৰ যেতিয়া উপদ্ৰৱ চলে আপোনাৰ সেই যন্ত্ৰটো আমাৰ মনত পৰে। কেনেকৈ আহিলে হাতী খেদা যন্ত্ৰটো নিৰ্মাণৰ আঁৰৰ কাহিনী? মোৰ ইয়াৰ এই দুটা ইন'ভেশ্যন ধৰি লওক এই মেইন হাতী খেদা ইন'ভেশ্যনৰ ক্ষেত্ৰত মোৰ বন্ধু এজন আছে হেৰি আপোনাৰ আমাৰ স্কুলীয়া বন্ধু প্ৰেমজিৎ দেউৰী বুলি কয় পানীডিঙি, তেওঁলোকৰ তাত হাতীৰ উৎপাত হয় আৰু সি মানে মোৰ লগত যোগাযোগ কৰি থাকে। আমি আলোচনা কৰোঁ মানুহখিনি হাতীৰ পৰা কেনে ৰিলিফ দিব পাৰে। প্ৰথমে আমি সৰু সৰু টৰ্চ লাইট বনাইছোঁ, টৰ্চ লাইটত হাতী পলাইছিলে। তাৰপিছত ইটো সিটো কৰোঁ তেনেকুৱাতে তেওঁলোকৰ মানে ফেঞ্চিং এটা ছিষ্টেম কৰিলোঁ। ফেঞ্চিং ছিষ্টেম কৰি প্ৰায় 6 কিলোমিটাৰ এৰিয়া 6 মাহমান হাতীখিনি খেদিব পাৰিছিলোঁ। তাৰপিছত আকৌ হাতীখিনি টাৰবোৰ কাটি যায় বাৰু ইনএক্টিভ হৈ যায়। তেনেকুৱাতে আকৌ আমি সিহঁতৰ গাঁৱৰ মানুহৰ ধান খেতি নষ্ট হয়। আমি ধৰি লওক দলপা হওক কটিয়ৰী হওক এনেকৈ কিছুমান গাঁও আছে আপোনাৰ পানীডিঙত ৰাইজৰ লগত আলোচনা কৰোঁতে কিছু কথা গম পালোঁ যে কেতিয়াবা এবাৰ ধান দাই থাকোঁতে মানে হঠাৎ হাতী আহি গ'ল। তেতিয়া ধৰি লওক মানুহখিনি মতা মানুহ পলাই দিলে, বুঢ়ী মানুহখিনি ধান দাই আছিলে। পিছত হাতীখিনি আহি এজনে আহি পেলাই মানুহজনীক মাৰি দিলে। তেতিয়া মোৰ মনটো বৰ দুখ লাগিলে। বোলো আমিতো সকলো জেগাতো ফেঞ্চিঙে আৱৰিব নোৱাৰি, গতিকে এনেকুৱা এটা যন্ত্ৰ বনোৱা আছত যাতে আমি জন্তুটো আমি লগত ৰাখিলোঁ, হাতী আহিলে বজাই দিলোঁ, যন্ত্ৰ পলালে। এতিয়া ভ্ৰাম্যমান হ'ল। আচ্ছা, এইটো শব্দ প্ৰয়োগ কৰা ইয়াত মানে কেইবাটাও আছে আপোনাৰ ইনফ্ৰাৰেড আছে, আল্ট্ৰাচাউণ্ড আছে, তাৰপৰা লেজাৰ ৰশ্মি আছে, তাৰপৰা হনিবি চাউণ্ড আছে, হুটাৰ চাউণ্ড আছে। আটাইখিনি কম্বিনেশ্যনৰ এটা সিহঁতৰ এটা শব্দ এটা হয়, সিহঁতে লগে পলাই। কিমান দূৰত্বলৈকে শব্দটো যায়? এনেই ফ্ৰী হেৰিত 1 কিলোমিটাৰ দূৰলৈকে সিহঁতে এফেক্ট কৰে আৰু আপোনাৰ নৰ্মেল ডিষ্টাৰ্বিটাৰ 500 মিটাৰত হয়। আমি 200 মিটাৰৰ দূৰৰ পৰা আমি পাণবছাত যিটো আহিছিলে প্ৰথম পাণবছাত হেৰি কৰিছিলোঁ হাতীখিনি তাত 300 হাতী 5 মিনিটতে পলাই গৈছে আৰু দুনাই তাৰপৰা আজিলৈ দুনাই অহা নাই। আজি প্ৰথম আপুনি যিটো প্ৰচেষ্টা শিৱসাগৰৰ পাণবছাত হৈছিলে 200 মিটাৰ দূৰত্বৰ পৰা এই যন্ত্ৰটোৰ দ্বাৰা আপুনি কৰিছিল আৰু তাৰ পাছৰ পৰা সেই অঞ্চলত আজিলৈকে হাতী অহা নাই। 2017 বৰ্ষৰ পৰা আজি 2020 বৰ্ষ এই সময়লৈকে এই যেতিয়া হাতী খেদা যন্ত্ৰটো আপুনি উদ্ভাৱন কৰিলে, যিটো বনৰীয়া হাতী যিটো আমাৰ সন্ত্ৰাসৰ এটা পৰিৱেশ অসমৰ বিভিন্ন ঠাইত বিৰাজমান, কোনোবাই আপোনাৰ বাহিৰা আমাৰ শিৱসাগৰৰ কথা কোৱা নাই জিলাৰ পৰা আপোনাৰ যোগাযোগ কৰিছে নিজে এনেকুৱা যন্ত্ৰ আমাৰ প্ৰয়োজন? এইটো মানে এতিয়া মন্ত্ৰী মহোদয়ে নিজে তেখেতে ইনিচিয়েটিভ লৈছে। তেখেতৰ প্ৰচেষ্টাতে আমি আপোনাৰ গোলাঘাটত টেষ্ট কৰা হ'ল, একেলগে আপুনি বান্দৰতো টেষ্ট কৰা হ'ল, হাতীটো টেষ্ট কৰা হ'ল। তাৰপিছত ৰিচেণ্টলি লাষ্টলি আমি 2000 মাঘ বিহুৰ আগত কলীয়া এইটো আপোনাৰ কি আছিলে কামপুৰৰ যে ৰেঞ্জত আপোনাৰ যে হাতী যিটো উৎপাত হৈ আছিল 9খন গাঁৱত হৈছিলে, সেই হাতীখিনি খেদালোগে এই যন্ত্ৰটোৱে। মানে এইটো যন্ত্ৰ আপুনি যিটো আমাৰ যন্ত্ৰ আপোনাৰ লগত আছে এইটোৱে আপুনি লৈ গৈছিল না তাত বেলেগ? এইটোৱে লৈ গৈছে। ঠিক আছে, খুব ভাল কথা, এটা খুব সুন্দৰ আপুনি বস্তু সৃষ্টি কৰিছে। আমি এই যন্ত্ৰটো কেৱল আমাৰ অসমত বা শিৱসাগৰতে সীমাবদ্ধ নাথাকি ভাৰতৰ লগতে বিশ্বতে যাতে আমাৰ এইখিনিতে এটা কথা কয় তাৰমানে হেৰি শৰ্মা বুলি কয় কানৈ কলেজ অসমীয়া বিভাগ প্ৰবক্তা, তেখেতে এটা প্ৰবন্ধ লিখিছিলে দৈনিক অসমত যে বিশ্বত হাতীৰ পিছে খেদি যায়। তাৰমানে মোবাইল এলিফেণ্ট ৰিপেলাৰ এইটোৱে প্ৰথম। তাৰমানে আজি এলিফেণ্ট প্ৰথম তাৰমানে কি হাতী পিছে খেদি যোৱা। সাধাৰণতে যিমানবোৰ আজি ষ্টেণ্ড বাই ক'ৰবাত ধৰি লওক ফেঞ্চিং দি থৈছে, ক'ৰবাত এজেগাত ৰখাই পেলাই হৰ্ণটো বজাই দিয়ে, কিন্তু হাতী জাকটো পিছে খেদি লৈ গৈ থকা তেনেকুৱা মেচিন আজিলৈকে ছেকেণ্ডটো এইটোৱে প্ৰথম। মানে বিশ্বত হাতীৰ পিছে খেদি গৈ থকা যান্ত্ৰিকভাৱে হাতী খেদোৱাৰ প্ৰথম যন্ত্ৰ আপুনি সৃষ্টি কৰিছে। খুব এটা সুন্দৰ কথা। আমি দৰ্শকক কৈছোঁ পুনৰবাৰ যে হাতী আমি বিভিন্ন প্ৰকাৰে বিভিন্ন সময়ত বন বিভাগে হওক বা আমাৰ ৰাইজৰ দ্বাৰা বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা আমি যেতিয়া বনৰীয়া হাতী উপদ্ৰৱ হয় তেওঁ আমি খেদাৰ প্ৰক্ৰিয়া বহুতবাৰ সংবাদ মাধ্যমে হওক বা আমি নিজস্ব চকুৰে দেখা পাইছোঁ। কিন্তু আমাৰ শ্ৰদ্ধাৰ দাদাই যিটো যন্ত্ৰ নিৰ্মাণ কৰিছে হাতীৰ পাছে
বৈজ্ঞানিক পদ্ধতিৰে শব্দ প্ৰয়োগ কৰি যান্ত্ৰিকভাৱে সৃষ্টি কৰা পৃথিৱীৰ ভিতৰতে এইটো প্ৰথম যন্ত্ৰ। যন্ত্ৰটো কিবা নাম আছে নেকি? নামটা মোবাইল এলিফেণ্ট পুছবেক মেচিন দিছোঁ। মোবাইল এলিফেণ্ট পুছবেক মেচিন। ভ্ৰাম্যমান হাতী খেদা যন্ত্ৰ। অসমীয়াত ভ্ৰাম্যমান হাতী খেদা যন্ত্ৰ, অৰ্থাৎ মোবাইল এলিফেণ্ট পুছবেক মেচিন, যিটো সৃষ্টি বিশ্বৰ ভিতৰতে প্ৰথম কৰিছে শিৱসাগৰৰ আমিনুদ্দিন ডাঙৰীয়াই। দাদা আৰু এটা কথা কওঁ, আপুনি এইটো সময়ত বিশেষ এটা চৰ্চাত আছে। আপুনি এটা বস্তু তৈয়াৰ কৰি লৈছে লকডাউনৰ সময়ত। ইয়াত লিখা আছে, আমি যদি কেমেৰাত দেখাওঁ, অসমীয়া নিৰাময় চাহ, অসমীয়া নিৰাময় চাহ। আৰু লগতে ইয়াত লিখা আছে, এই চাহ খালে জ্বৰ, চৰ্দি, কাহ, নিউমোনিয়া, ফ্ৰেঞ্জাইটিছ, মেলেৰিয়া আদি ৰোগ উপশম ঘটে আৰু লগতে এইবিলাক ৰোগৰ প্ৰতিষেধক হিচাপেও কাম কৰে। আমি এইখিনিতে জনাই দিওঁ আমাৰ দৰ্শকক, ইয়াৰ ভিতৰত কি কি দ্ৰব্য আছে। বৰ্তমান তেখেতে এই বস্তুটো এক বিশেষ এক্সপেৰিমেণ্ট কৰি থকাৰ বাবে আমাক ৰাজহুৱা কৰিব নোৱাৰে। আমি তেওঁলোকক পাতিছিলোঁ, কিন্তু ইয়াৰ সৃষ্টি কেনেকৈ হ'ল, ইয়াৰ কি কি কৰে, আমি আমাৰ শ্ৰদ্ধাৰ আমিনুদ্দিন ডাঙৰীয়াৰ মুখেৰে শুনিম। ইয়াৰ বিষয়ে অলপ সবিশেষ আমাৰ দৰ্শকসকলক জনাই দিব। এতিয়া আচলতে কি, মই আগতে এটা প্ৰথমে ডাইলগ এটাই কৈ লওঁ যে পুৰণা বেমাৰী নতুন ডাক্তৰতকৈ বেছি অভিজ্ঞ কামত ভাল। মই প্ৰায় 15-20 বছৰ ধৰি নিউমোনিয়া বেমাৰত ভুগি আছিলোঁ। বিভিন্ন ডাক্তৰী দৰৱ খাই খাই মানে এনেকুৱা হয় যে মোৰ অৱস্থাটো অকণমান ঠাণ্ডা সহ্য কৰিব নোৱাৰোঁ বা ফেনৰ বতাহ ল'ব নোৱাৰোঁ, AC ৰুমত সোমালে জ্বৰ উঠে। তাৰপিছত ডাক্তৰী দৰৱ যিটো ডাক্তৰী মানে এলোপেথিক চিকিৎসা এণ্টিবায়'টিক খাবলৈ এৰি দি মই বন দৰৱৰ ফালে ঢাত তুলি মাৰিলোঁ। বন দৰৱৰ ওপৰত গৱেষণা কৰি লাহে লাহে মই ডেভেলপ কৰি মই এনেকুৱা অৱস্থা হ'ল, এতিয়া আজি 5 বছৰ ধৰি জ্বৰ, চৰ্দি, কাহটো নাই। আৰু যেতিয়া মই প্ৰথম কৰোণা ভাইৰাছটোৰ বিষয়ে ষ্টাডি কৰিলোঁ, যেতিয়া প্ৰথম আপোনাৰ চাইনাত ওলাইছিলে, চাইনা গোটেই বস্তু গম পালে এইটো নিউমোনিয়াৰ এটা বিভাগ হয়, জাতীয় খালী ইয়াৰ মানে কি চাহনলীটো অতিমাত্ৰা কফ জমা কৰি চাহনলীটো বন্ধ কৰি দিয়ে, উশাহ নিশাহ বন্ধ কৰি দিয়ে। গতিকে মই ভাবিলোঁ কি, যদি এই মুহূৰ্তত মোৰ যিখিনি গৱেষণা এইখিনি যদি ৰাজহুৱা কৰোঁ বা ৰাইজৰ কাৰণে উলিয়াই দিওঁ, বা এই দৰৱখিনি খাই যদি নিউমোনিয়া বা কৰোণা ভাইৰাছৰ যদি আৰোগ্য হৈ যায়, কাৰণ মই বহুত ক্ষেত্ৰত প্ৰমাণ কৰিছোঁ, যাকে দিছোঁ ধৰি লওক নিউমোনিয়া জ্বৰ উঠি থকা মানুহক আধা ঘণ্টাৰ ভিতৰত তেওঁ আৰাম পাই গৈছে, আৰু প্লাছ 4 দিনৰ ভিতৰত কফ চফবিলাক ক্লিয়াৰ হৈ গৈছে। আজিও মই এজনে কালি লৈ গৈছে আপোনাৰ এই চেকাপাৰ হয়, তেখেতৰ মানে এজমা আছিলে, এজমানে তেওঁ উশাহ নিশাহৰ কষ্ট হৈছিলে, তেওঁ মোক লৈ গৈ ৰাতি ফোন কৰিছে, মই খাইছোঁ, এতিয়া মোৰ নলীটো অকণমান পূৰা চাফা লাগিছে। এতিয়া ফোন কৰিছে তেখেতে, মই এতিয়া প্ৰায় ভাল পাই সুস্থ হৈছোঁ, যিটো মানে বহুত বছৰ ধৰি তেওঁ ভুগি আছিলে। গতিকে মই এইটো সেইকাৰণে ভাবিছোঁ যে বস্তুটো মোৰ মূল এইটো চাহটো বনোৱা মূল উদ্দেশ্য হ'ল যে যিটো কৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বাঢ়ি আছে গোটেই বিশ্বতে হওক, বিশ্বত পৰ্যায়ত যাব পাৰোঁ বা নহয়, অসমত যিখিনি হৈছে বা অসমৰ মানুহখিনি যদি ভুক্তভোগী মানুহখিনি যদি ৰেহাই দিব পাৰোঁ, কাৰণ এইটো চাহটো যিহেতু আমি সাধাৰণতে মই নিজে খাওঁ, 2 বছৰীয়াৰ পৰা মই আৰম্ভ কৰি 70 বছৰীয়া বয়সৰ মানুহলৈকে দিছোঁ, চবেই খাই আৰাম পাইছে। গতিকে ধৰি লওক এইটো চাহ হিচাপে যিকোনো মানুহে খাব পাৰে, সুস্থ মানুহ খাব পাৰে, বেমাৰী মানুহ খাব পাৰে। সুস্থ মানুহ খালে তেওঁলোকৰ কি হ'ব, বেমাৰ প্ৰতিৰোধক ক্ষমতাটো বাঢ়িব, যোনে জ্বৰ চৰ্দি কাহ নহয়, আৰু যাৰ ৰোগী মানুহকো ৰোগটোৰ উপশম ঘটাই আকৌ প্ৰতিষেধক হিচাপে কাম কৰিব। মই ভাবিছোঁ এই ক্ষেত্ৰত যদি মোৰ প্ৰচেষ্টা যদি কিবা অকণ উপকাৰ হয় ৰাইজৰ, সেইকাৰণে মই ভাবিছোঁ যে মই মিডিয়া হওক বা ফেচবুকত বস্তুবিলাক মই কৰি আছোঁ। হয়তো চৰকাৰে যদি সুবিধা দিয়ে যে আপোনাৰ দৰৱটো আমি এবাৰ খাই চাওঁ বা আমি ব্যৱহাৰ কৰি চাওঁ, তেতিয়া মই নিজেও দৰকাৰ হ'লে কৰোণা ভাইৰাছ ৰোগীক শুশ্ৰূষা কৰিবলৈ মই ৰেডি আছোঁ। আপুনি এটা খুব ডাঙৰ কথা কৈছে যে আপুনি নিজে ব্যক্তিগতভাৱে এজন কৰোণা ভাইৰাছ, যিটো বিশ্বৰ এতিয়া সন্ত্ৰাস, যাক লৈ গোটেই বিশ্বৰ হাহাকাৰ, সেই তেনেকুৱা ৰোগীক আপুনি শুশ্ৰূষা কৰিবলৈ আপুনি প্ৰস্তুত। প্ৰথম কথা এইটো এটা ধন্যবাদ জনাইছোঁ আপোনাক। প্ৰথম আপুনি এই যিটো আপুনি সিদ্ধান্ত লৈছে। দ্বিতীয়তে আপুনি এই যিটো বস্তু নিৰাময় কৰি অসমীয়া নিৰাময় চাহ, আমি দৰ্শকসকলক জনাই দিওঁ, এই কৰোণা ভাইৰাছ সম্পূৰ্ণ ৰোগটো নিৰাময়ৰ কথা কোৱা নাই, ইয়াৰ কিছুমান লক্ষণ থাকে, সেই লক্ষণটো প্ৰতিকাৰৰ কাৰণে ই উপযুক্ত বুলিহে কৈছে। বাকী সবিশেষ আমাৰ দাদাৰ লগত যদি যোগাযোগ কৰে, তেওঁ আপোনালোকক বিতংভাৱে কথাখিনি জনাব। কিন্তু ইয়াৰ উপৰিও এই বস্তুটো আমি সাধাৰণভাৱেও ব্যৱহাৰ কৰিব পাৰোঁ, কেৱল যে কৰোণা ভাইৰাছৰ তেনেকুৱা ধৰণৰ কথা নাই। ইয়াত লিখি দিছে যে চাহ, জ্বৰ, চৰ্দি, কাহ, নিমনিয়া আদি বেমাৰৰ কাৰণে ভাল, আৰু লগতে তেখেতৰ পৰা নিয়া বহু মানুহ ৰোগী আৰোগ্যও পাইছে বুলি তেখেতক জনাইছে।
বাকীখিনি চৰকাৰ আৰু আপোনালোকৰ যিখিনি গৱেষণা কেন্দ্ৰ তাৰ পৰা আমি ফলাফল গম পাম নিশ্চয়। হয় আমি ধন্যবাদ আকৌ জনাইছোঁ আপুনি এই লকডাউনৰ সময়ত হয় ঘৰতে থাকি যি আপুনি এক মানৱ জাতিৰ কাৰণে মহান চিন্তাৰ কৰিছে। প্ৰথম কথা ৰোগ নিৰাময় হোৱা আৰু নোহোৱাটো পাছৰ কথা, এটা চিন্তা যিটো আপোনাৰ চিন্তাৰ উৎস উৎপন্ন হৈছে তাৰ কাৰণে আমি বহুত আপোনাৰ ওচৰত চিৰকৃতজ্ঞ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল দৰ্শকে আমাৰ অনুষ্ঠান চাই আছে তেওঁলোকে যদি ইয়াৰ বিষয়ে কিছু সবিশেষ জানিব বিচাৰে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু আমাৰ আপোনালোকে যিসকলে মোক চিনি পায় বা দাদাক চিনি পায় প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যোগাযোগ কৰিব পাৰে। লগতে আপোনালোকক কৈ থওঁ দাদাৰ যি হাতীখেদা যিটো বিশ্বৰ প্ৰথম নামটো মই মোবাইল ভ্ৰাম্যমান হাতী পিছে পিছে খেদি যোৱা হাতীৰ পিছে পিছে খেদি যোৱা বৈজ্ঞানিক পদ্ধতিৰ শব্দ প্ৰয়োগ কৰি যান্ত্ৰিকভাৱে শব্দ প্ৰয়োগ কৰি সৃষ্টি কৰা যন্ত্ৰটো পৃথিৱীৰ প্ৰথম। সেই যন্ত্ৰটো আপোনালোকক আমি খুব সোনকালে দেখুৱাম আমাৰ অনুষ্ঠানৰ মাজেদি। তাৰ সবিশেষ সেই খণ্ডত আমি আলোচনা কৰিম। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যিহেতু আপোনাক আমি খুব এঘণ্টাৰ ভিতৰত আপোনাক যোগাযোগ কৰি আমি আমাৰ অনুষ্ঠানলৈ আনিব লগা হৈছে আৰু আপুনি খুবেই ব্যস্ত, আপোনাৰ বিভিন্নজনে লগ ধৰিবৰ কাৰণে বিচাৰি আছে। আৰু আমি আপোনাৰ পৰা আশা কৰিছোঁ পৰৱৰ্তী সময়তো এনেকুৱা ন উৎস আপোনাৰ দ্বাৰা সৃষ্টি হওক যি মানৱ সমাজৰ কাৰণে কল্যাণ কৰে। আমি নেদেখাজনৰ ওচৰত দুৱা প্ৰাৰ্থনা জনাইছোঁ যাতে আৰু যিসকলে এই বস্তু আপোনাৰ এই সৃষ্টিবিলাক গ্ৰহণ কৰিছে এজন শুশ্ৰূষা তেওঁলোক যেন সোনকালে সুস্থ হৈ উঠক। সকলোকে পুনৰবাৰ লগ পাম এক বিশেষ বিষয় লৈ পেলাই, এক বিশেষ এজন নতুন অতিথিৰ সৈতে। এতিয়াও যদি আপোনালোকে আমাৰ অনুষ্ঠানটো বা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শমূলক বিভিন্ন ধৰণৰ আমাৰ বাবে বাৰ্তা প্ৰেৰণ কৰিব লগা হয় আমি পুনৰবাৰ কৈছোঁ আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। লগতে আমি এক প্ৰয়াস কৰিছোঁ এই অনুষ্ঠানৰ মাজেদি যাতে কলা সংস্কৃতি সাহিত্য সামাজিক ক্ৰিয়া অন্যান্য দিশত জড়িত ব্যক্তিসকলক আপোনালোকৰ সৈতে তেওঁলোকৰ মত বিনিময় কৰোৱা, তেওঁলোকৰ বিষয়ে আপোনালোক অৱগত কৰোৱা। আৰু কিছু কথা জানিব থাকিলে আমাক যোগাযোগ কৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে এবাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। পুনৰবাৰ লগ পাম। ধন্যবাদ।